আজি ভাবিছোঁ নহৰুৰ আচাৰ বনাম আৰু এইখিনি লৈ লৈছোঁ মোটামুটি আধা কেজিমান হ'ব চাগে, ইমানটো মানে একজেক্টলি ক'ব নোৱাৰিম, কিন্তু এইখিনি আধা কেজি নহৰু হয় আৰু নহৰুখিনি ধুনীয়াকৈ বাকলি চেলাই লৈছোঁ। আচলতে লোকেল নহৰুৰ আচাৰ বনালে বেছি ভাল হয় কাৰণে মই লোকেল নহৰুটোৱে লৈ লৈছোঁ। আৰু আচাৰ বনোৱা প্ৰচেছটো বাৰু বহুত দীঘলীয়া নহয় যদিও বাকলি চেলোৱা প্ৰচেছটোহে বহুত দীঘলীয়া হৈ যায়, মানে এটা নহৰুৰ বাকলি চিলোৱাটো ইমানো ইজি নহয় আৰু চাগে বহুতে জানেই নহৰুৰ আচাৰটো কেনেকৈ বনায়, কিন্তু চবৰে ষ্টাইল বেলেগ বেলেগ থাকে। চ' মই কিন্তু নহৰুখিনি ধুনীয়াকৈ চেলাই ধুই লৈ গৰম পানীত অলপমান নিমখ দি মোটামুটি 15-20 মিনিট সময় বইল কৰি লওঁ। বইল কৰিলে অলপ চফ্টো হয়। বহুতে বেছিকৈও বইল কৰিব পাৰে বা অলপ 90% বা 80% বইল কৰিলেও হৈ যায়, কিন্তু মই মানে দুটাই ভাল পাওঁ। মই 100%ও বইল কৰি মানে বনাওঁ বা 90-80%ও বইল কৰি বনাওঁ, মানে সেইটো আপোনাৰ টেষ্টৰ ওপৰত ডিপেণ্ড কৰে যে আপুনি কিমান সিজালে নহৰুটো খাই ভাল পায়, আচাৰটো খাই ভাল পায়। আৰু মই এই এটা কাঁচৰ বটলত এইখিনি হৈছে বাঁহৰ গাজা আৰু নহৰু এনেকৈ অলপমান, বহুত বেছি তেল নিদিওঁ, অলপমান মিঠাতেল গৰম কৰি দি লৈ 2-3 দিন থৈ দিম। এনেকৈয়ে থৈ দিম টেমা মানে এইটোত আচাৰৰ বটলটোত ভৰাই পিনে থৈ দিম। মই বেছি আৰু একো মা মছলা ব্যৱহাৰ নকৰোঁ ইয়াতে, আনকি মই নিমখো দিয়া নাই, এনেকৈয়ে থৈ দিছোঁ। আৰু বাঁহৰ গাজাখিনি স্পেচিয়েলি অৰুণাচলৰ হয়, সেইখিনি মানে বহুত টেষ্টি বাঁহৰ গাজা। আমাৰ ইয়াৰে যিটো বাঁহৰ গাজা সেইটোতকৈ এইটো বহুত টেষ্টি হয়। মানে 2 দিন পিছত তাতে মই মা মছলা দিছোঁ, শুকান জলকীয়া, জিৰা, তাৰপিছত চপ, কালজিৰা, এইখিনি গোটেইখিনি দি ৰংগুড়া দি মিক্স কৰি লৈ 2 দিন পিছত আৰু এনেকৈ বটলত ভৰাই থৈছোঁ। এয়া আমাৰ নহৰুৰ আচাৰ ৰেডি।